ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী। ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিক বিপুল ক্ষমতা প্ৰদান কৰিছে। তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ'ল। কাৰ্যবাহী ক্ষমতা আৰু কাৰ্যাৱলী। কাৰ্যবাহী ক্ষমতা বুলিলে কেৱল বিধানমণ্ডলে আইনসভাই গৃহীত কৰা আইন কাৰ্যকৰী কৰাকে নুবুজায়, চৰকাৰৰ কাম-কাজ আগবঢ়াই নিয়া বা পৰিচালনা কৰাৰ ক্ষমতাকো বুজায়। ৰাষ্ট্ৰপতি হৈছে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰধান। সকলো কৰ্মৰ কাৰ্যকৰীকৰণ তেওঁৰ নামতেই হয়। তেওঁ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য মন্ত্ৰীসকলকো নিয়োগ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতিয়ে সকলো গুৰুত্বপূৰ্ণ পদবী যেনে উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল, এটৰ্নী জেনেৰেল, ৰাষ্ট্ৰদূত আৰু অন্যান্য কূটনীতিবিদসকল, ৰাজ্যপাল, লেফটেনেণ্ট গভৰ্ণৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য আয়ুক্ত, কম্পট্ৰোলাৰ আৰু অডিটৰ জেনেৰেল, ৰাজহুৱা হিচাপ মহাপৰীক্ষক, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্য আৰু অধ্যক্ষ, নিৰ্বাচন আয়োগ, বিত্ত আয়োগ আৰু অন্যান্য সাংবিধানিক আয়োগ আদিও নিযুক্তি দিয়ে। সামৰিক ক্ষমতা আৰু কাৰ্যাৱলী। ৰাষ্ট্ৰপতি দেশৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক আৰু তেওঁৱে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলক নিযুক্তি দিয়ে। তেওঁৰ যিকোনো ধৰণৰ সামৰিক কাৰ্যৰ ক্ষমতা আছে। উদাহৰণস্বৰূপে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বা কোনো ধৰণৰ বিপদ আহিলে তেওঁ শান্তি চুক্তি সম্পাদন বা যুদ্ধ ঘোষণা কৰিব পাৰে। যুদ্ধ আৰু শান্তিৰ সময়ত সাহসী আৰু প্ৰশংসনীয় কৰ্মৰ বাবে আগবঢ়োৱা সকলো ধৰণৰ সামৰিক সন্মান আৰু উপাধি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে। অৱশ্যে তেওঁৰ সামৰিক ক্ষমতাসমূহ সংসদে আইন প্ৰণয়নৰ জৰিয়তে নিয়ন্ত্ৰণ কৰে। কূটনৈতিক ক্ষমতা আৰু কাৰ্যাৱলী। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে বৈদেশিক ৰাষ্ট্ৰসমূহত ভাৰতৰ কূটনীতিবিদসকলক নিয়োগ কৰে আৰু বহিঃৰাষ্ট্ৰৰ কূটনীতিবিদসকলকো গ্ৰহণ কৰে। সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সন্ধি আৰু চুক্তিপত্ৰ ৰাষ্ট্ৰপতিৰ নামত স্বাক্ষৰিত হয়। ৰাষ্ট্ৰপতিয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰে আৰু ভাৰতৰ লগত আন দেশসমূহৰ সু-সম্পৰ্ক গঢ়ি তুলিবলৈ দেশসমূহলৈ সম্ভাৱনা যাত্ৰা গ্ৰহণ কৰে। আইন সংক্ৰান্তীয় ক্ষমতা আৰু কাৰ্যাৱলী। ৰাষ্ট্ৰপতি যদিও সংসদৰ কোনো এখন সদনৰে সদস্য নহয়, তথাপি তেওঁ সংসদৰ অবিচ্ছেদ্য অংশ। সংসদৰ বা দুয়োখন সদনৰ অধিৱেশন আহ্বান জনোৱা আৰু স্থগিত ৰখাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে। 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰি দিব পাৰে। কোনো বিষয় সম্পৰ্কত দুয়োখন সদনত মত পাৰ্থক্যৰ সৃষ্টি হ'লে ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰে। নতুনকৈ নিৰ্বাচিত সংসদৰ আৰম্ভণি অধিৱেশন আৰু প্ৰত্যেক বছৰৰ প্ৰথম অধিৱেশনত ৰাষ্ট্ৰপতিয়ে সম্বোধন বা উদ্বোধনী ভাষণ প্ৰদান কৰাৰ ক্ষমতা থাকে। ইয়াৰ উপৰি যিকোনো সময়তে তেওঁ দুয়োখন সদনৰ যিকোনো এখনত বা দুয়োখন সদনৰে যুটীয়া অধিৱেশনত ভাষণ দিব পাৰে। অনিৰ্ণিত বা বিচাৰাধীন কোনো বিষয় বা আইন সংসদলৈ অহাৰ আগতে ৰাষ্ট্ৰপতিয়ে সংসদৰ যিকোনো এখন সদনলৈ বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষমতা থাকে, যি সংসদত বিবেচনা কৰা বাধ্যতামূলক। ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2গৰাকী ইংগ ভাৰতীয় সম্প্ৰদায়ৰ ব্যক্তি মনোনীত কৰে, যদিহে তেনে সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব সংসদত নাথাকে। আনহাতেদি তেওঁ ৰাজ্যসভালৈ বিভিন্ন ক্ষেত্ৰ যেনে কলা, বিজ্ঞান, সাহিত্য, সমাজসেৱা আদিৰ লগত জড়িত 12 জন ব্যক্তিকো মনোনীত কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে সংসদত গৃহীত কোনো বিধেয়ক আইনত পৰিণত নহয়। তেওঁ বিধেয়ক এখনত অনুমোদন জনাব পাৰে বা স্থগিত ৰাখিব পাৰে বা নিজৰ পৰামৰ্শসহ পুনৰ বিবেচনাৰ বাবে বিধেয়কখন সংসদলৈ ঘূৰাই পঠিয়াব পাৰে। যদিহে সংসদত দ্বিতীয়বাৰৰ বাবে সংশোধিত বা সংশোধনীবিহীনভাৱে বিলখন গৃহীত হয়, তেতিয়া সেই বিধেয়কখনত অনুমোদন জনাবলৈ ৰাষ্ট্ৰপতি বাধ্য। ৰাষ্ট্ৰপতিয়ে এনেধৰণৰ অনুমোদনৰ পৰা বিৰত থকা ক্ষমতাক ভেটো ক্ষমতা বোলে। ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সংৰক্ষিত ৰখা সকলো ধৰণৰ ৰাজ্যিক বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি প্ৰদান কৰা বা নকৰা দুয়োটাৰে ক্ষমতা থাকে। সংবিধানৰ 123 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে সংসদৰ 2 অধিৱেশনৰ মাজৰ বিৰতিৰ কালছোৱাত আইন সংক্ৰান্তীয় জৰুৰী আৱশ্যকতাৰ বাবে অধ্যাদেশ জাৰি কৰিব পাৰে। কিন্তু এনেধৰণৰ অধ্যাদেশ সংসদৰ 2 সদনতে যেতিয়া অধিৱেশন অনুষ্ঠিত হ'ব তেতিয়া উপস্থাপন কৰিব লাগিব। বিত্তীয় ক্ষমতা আৰু কাৰ্যাৱলী।
ৰাষ্ট্ৰপতিৰ কিছুমান বিত্তীয় ক্ষমতা আছে। সেইসমূহ হ'ল বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতে যিকোনো বাৰ্ষিক বাজেট আৰু অন্তৰ্বৰ্তীকালীন বাজেট সংসদত উত্থাপন কৰাৰ আগতে ৰাষ্ট্ৰপতিক ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে জনাব লাগে। কোনো বিত্তীয় বিধেয়ক ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে লোকসভাত উত্থাপন নহয়। ভাৰতৰ জৰুৰী পুঁজি ৰাষ্ট্ৰপতিয়ে নিয়ন্ত্ৰণ কৰে। তেওঁ এই পুঁজিৰ পৰা হোৱা অপ্ৰত্যাশিত বা অজ্ঞাত খৰচৰ হিচাপ বিচৰাৰ ক্ষমতা আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সকলো ধৰণৰ আয়কৰৰ অংশ ৰাষ্ট্ৰপতিয়ে বিতৰণ কৰে আৰু অসম, বিহাৰ, উৰিষ্যা আৰু পশ্চিম বংগৰ মৰাপাটৰ ৰপ্তানিৰ বাবদ প্ৰাপ্য ৰপ্তানি কৰৰ অংশ মঞ্জুৰ কৰে। অন্যান্য কৰসমূহৰ সংগ্ৰহৰ আধাৰত ৰাজ্যসমূহৰ মাজত অংশ নিৰ্ধাৰণৰ বাবে প্ৰতি 5 বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰপতিয়ে বিত্তীয় আয়োগ নিযুক্তি দিয়ে। আইন সংক্ৰান্তীয় ক্ষমতা আৰু কাৰ্যাৱলী। মৃত্যুদণ্ড প্ৰাপ্ত কোনো ব্যক্তিৰ শাস্তি ক্ষমাদান, মৃত্যুদণ্ডৰ স্থগিতাদেশ বা শাস্তিৰ পৰিমাণ লাঘৱ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত থাকে। সাংবিধানিক আইন বা কোনো বিধেয়কৰ জনপ্ৰয়োজনীয়তা সম্পৰ্কে পৰামৰ্শৰ বাবে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়লৈ পঠাব পাৰে। পৰামৰ্শ প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয় বাধ্য যদিও সেই পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি বাধ্য